নমস্কাৰ হাই হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু এইখন চাওক অসমীয়া কেলেণ্ডাৰ আৰু এতিয়া ভাদ আহিনৰ হৈছে আজি শনিবাৰ 24 ছেপ্টেম্বৰ এয়া চাওক আজি শনিবাৰ 24 ছেপ্টেম্বৰ আৰু কাইলৈ দেওবাৰ 25 ছেপ্টেম্বৰ অমাৱস্যা ৰাত্ৰি আৰু মহালয়া আমি জানোই প্ৰত্যেক বছৰেই মহালয়া অমাৱস্যা ৰাতিতে মানে অমাৱস্যাৰ দিনাই হয় সেই অমাৱস্যাৰ দিনাই ধৰালৈ নামে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা মা আৰু সেই দুৰ্গা ধৰালৈ নামিবলৈ ভক্তসকলে পূজা অৰ্চনা কৰে লোকবিশ্বাস মতে হয় জানেনে সেই মহালয়াৰ দিনাখন দুৰ্গা মায়ে আগতে যি সেই মহিষাসুৰ অসুৰ আছিল সেই মহিষাসুৰক বধ কৰাৰ দায়িত্ব সেইদিনাখনে গ্ৰহণ কৰে আৰু ভক্তসকলে সেইদিনাই পূজা অৰ্চনা কৰে যে ধৰালৈ মানে পৃথিৱীলৈ সেই দুৰ্গা মা আহিব লাগে আৰু সেই অসুৰ নাম মহিষাসুৰ অসুৰক বধ কৰিব লাগে সেইকাৰণে ভক্তসকলে পূজা অৰ্চনা কৰে আৰু এই মহালয়াৰ দিনটোতেই দেৱী দুৰ্গা মা পৃথিৱীলৈ আহে আৰু এই মহালয়াৰ পাছতে আৰম্ভ হ'ব দুৰ্গোৎসৱ সকলোৱে জানে আৰু সকলোৱে আনন্দ উচ্ছ্বাসেৰে ভৰি পৰে এই দুৰ্গোৎসৱত আৰু সেয়েহে আজিৰ ভিডিঅ'টো মানে অলপ বেলেগ হ'বলৈ গৈ আছে কাৰণ মই আজি নাইট ট্ৰেভেল কৰিম মানে আপোনালোকক দেখাম আৰু জানেই আপোনালোকে মহালয়াত প্ৰাতঃ ভ্ৰমণ কৰা হয় আৰু সেইকাৰণে মই ঘড়ীত এলাৰ্ম দিম পুৰা 12টা বজাত আৰু 12টা বজাত কাইলৈ উঠি আপোনালোকক প্ৰাতঃ ভ্ৰমণৰ বাবে লৈ যাম আচলতে চাওক এই প্ৰাতঃ ভ্ৰমণটো কিয় কৰা হয় মই বৰ ভালদৰে নাজানো আচলতে চাগে সেই দুৰ্গা মাক আদৰিবৰ বাবে সেইদিনা দুৰ্গা মাক আদৰিবৰ বাবে ভক্তসকল ওলাই যায় সেয়া তেনেদৰেও হ'ব পাৰে আৰু আপোনালোকে জানে যদি প্লিজ কমেণ্ট কৰি জনাব আৰু মই বৰ ভালদৰে নাজানো সেইটো কৈছোঁ আপোনালোক আৰু সেই প্ৰাতঃ ভ্ৰমণৰ কাৰণে মই 12 বজাত এলাৰ্ম দিছোঁ আচলতে এনেকুৱা নহয় যে 12 বজাত যাবই লাগিব সেনেকুৱা কোনো কথা নাই দিছোঁ মানে আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু সেইবাবেই মই এতিয়া শুই দিওঁগৈ আজি সোনকালে শুম কাৰণ কাইলৈ জানেই আপোনালোকক ৰাতিপুৱাতেই লৈ যাম মৰ্ণিং প্ৰাতঃ ভ্ৰমণৰ কাৰণে পুৰা 12টা বজাত আৰু সেইকাৰণে আজি সোনকালে শুই দিওঁ আৰু এতিয়া বিচনাত পৰি দিওঁ আৰু গুড নাইট শুই দিওঁ বাই বাই লাইট অফ গুড নাইট গুড মৰ্ণিং সকলোকে এতিয়া পাইছে 12:30 আৰু এতিয়া উঠিলোঁ ৰ'ব আৰু ফাইনেলি এতিয়া মই ওলাই মেলি হৈ গ'ল আৰু ব'লক এতিয়া মই ঘৰৰ পৰা ওলাই যাওঁ আৰু ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে আপোনালোকে প্লিজ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ব'লক আৰু এইখনত যাম চাইকেল আৰু ব'লক তেতিয়াহ'লে আৰম্ভ কৰোঁ আৰু এনেদৰে মাক কৈ পিনি ঘৰৰ পৰা ওলাই আহিলোঁ আচলতে কি হয় মায়ে মানে ভয় কৰে অলপ আৰু হয়ো দিয়কচোন দিনকাল বৰ ভাল চলি থকা নাই আৰু সেইকাৰণে এনেদৰে ওলাই যাবলৈ ভয় কৰে এনেদৰে ৰাতি 1টা বজাত অকলে গৈ আছোঁ আৰু কালি 12 বজাত উঠিম বুলি কৈ নোৱাৰিলোঁ উঠিবলৈ কাৰণ আচলতে কি হ'ল মানে মই আজি 12টা বজাতহে উঠিলোঁ কিন্তু 12টা বজাত আহিবলৈ অকণমান অসুবিধা হ'ল কাৰণ ভয় এটা লাগিলে কি কৰিম মানে ভয় লাগিলে অলপ সেইকাৰণে মানে আকৌ শুই থাকিলোঁ আৰু 12:30 বজাত উঠিলোঁ উঠি কিনে সাহস কৰিলোঁ আৰু অলপ তাৰপিছত আহি গ'লোঁ এনেকৈ আৰু লগৰকেইটা এইবিলাক আহি আছে লগত গৈ আছোঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ চাই থাকক ফাইনেলি লগ পাই গ'লোঁ শৈল্যা আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে শৈল্যা আৰু এইফালে অভিজিত দেখি আছে আৰু ব'লা আজি কেনেকুৱা হ'ব ধামাকা হ'বনে একদম ধামাকা হ'বলৈ গৈ আছে এয়া চাওক 1:07 হৈছে ৰাতি আৰু এতিয়া আমি যাম ব'লক আৰু এনেদৰেই সকলোটি লগ হৈ ব'লক ৰাতি 1টা বজাত জাৰ্ণি ভয়ো লাগিছে অলপ আৰু এনেদৰে প্ৰায় দোকানবোৰ খোলা আছে আৰু চব বেলুন চবতে বেলুন ওলমাইছে এনেকৈ আৰু মানে বিক্ৰী কৰিছে আৰু চব সেয়া মানুহৰ ভিৰ লাহে হ'ব ফাইনেলি লগ পাই গ'লোঁ বিখ্যাত নাগিন ডান্সৰ কাৰণে বিখ্যাত নমস্কাৰ মিষ্টাৰ ফ্ৰেচাৰ্ছ মানে আমাৰ কলেজত নাগিন ডান্সৰ কাৰণে বিখ্যাত বাস্তৱ পৰা আৰু লগ পাই গ'লোঁ কেনেকুৱা লাগিছে ধুনীয়া লাগিছে বৰ্তমান খোজকাঢ়ি মানে যোনটো ফিলিং আহিছে ন সেইটো মানে কোনোদিন নাহে মানে আজি মজা লাগিছে আৰু এয়া চৌক বাইকতো বেলুনেৰে সজাইছে বাইকখন বাপৰে
আৰু বিচাৰি এনেদৰে পাই গ'লোঁ জেলেবি বিচাৰি থকা বস্তুটো। যিহেতু পূজা বতৰ আহি গ'ল আৰু সেইকাৰণে চাওক ডাঙৰ বেলুন সৰু বেলুন সকলো পাব। আৰু মানুহবোৰক চাওক লাহে লাহে বাঢ়ি গৈ আছে, মানে মানুহৰ ভিৰটো বাঢ়ি গৈ আছে। চাওক এইফালে চাওক কিমান মানুহ। আৰু আহক এতিয়া পূজাৰ বতৰত জেলেপি নাখালে হ'ব নেকি? জেলেপি পুৰা এক পোৱা জেলেপি পুৰাই মানে পুৰা দিয়া যোৱা। পাই গ'লো ফাইনেলি আৰু ৰিজৰ্ট কি ক'ম চবকে শুভেচ্ছা জনাইছোঁ। মানুহ কিন্তু সাংঘাতিক হৈছে। আৰু ঘূৰি আহোঁতে এনেদৰে ৰাতিপুৱা হৈ গ'ল আৰু সকলোকে আকৌ এবাৰ আগন্তুক আৰু এতিয়া দুৰ্গা পূজাৰ শুভেচ্ছা জনাই আজিলৈ ভিডিঅ'টো ইমানেই আছিল। থেংক ইউ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ত' বাই বাই।